গল গল দাবি গল হাঁহিছা তাইৰ এয়া মামাসকলে পুলিচত ধৰি আছে গুড মৰ্নিং গাইজ ৱেলকাম বেক টু আৱাৰ চেনেল GirinMainaVlogs তো আমি ৰাতিপুৱা সোনকালে উঠিলো এতিয়া আমি যাব ওলাইছো এইফালে গুড মৰ্নিং দি আছে কালিৰ ভিডিঅ'টো আপোনালোকে দেখা পাইছে টিকলিজনী সো এইটো বৌকৰ ছোৱালী হয় কি নাম তোমাৰ নামটো কৈ দিয়া বনিতা এ মজা বাকি আমি আজি এটা প্ৰথম ক'ত যাম মহাভৈৰৱ মন্দিৰ এ মজা মহাভৈৰৱ মন্দিৰ গৈ আছো আমি বাকি আপোনালোকক দেখাই আছো দিনটো ক'ত ক'ত যাও চাই থাকিবা ব্লগটো তো এতিয়াৰ পৰা আমি ব্লগটো ষ্টাৰ্ট কৰি দিছো গুড মৰ্নিং দি দিয়া সকলোৱে এবাৰ গুড মৰ্নিং তুমিও দিয়া গুড মৰ্নিং এই নমস্কাৰ খাতে দিয়ে খালি তো নমস্কাৰ হাতে দিয়ে চাই থাকিবা ব্লগটো ইয়াতে আছে হক দাদা ল'ব নামাতে নেকি ইয়াতে তো গাইজ আমি এতিয়া ইয়া মহাভৈৰৱ মন্দিৰত আহিছো তাৰ বাবে আমি ইয়া দোকানত এতিয়া চাকি ল'ম আৰু কি ল'ম ধূপ চাকি ধূপ বাকী এইফালে টিকলি দেখাই নাপায় যে টিকলি অ মামু এইফালে দেখুৱা তো গাইজ এই ওপৰ ফালে এইটো চিৰি দি উঠি যাব লাগিব সেনেদি গৈ আছো আমি বাকী আপোনালোকক মই মেইন গেটখন দেখাই আছো ৰ'ব তো গাইজ আমি ওপৰত উঠি আহিলো বাকী ইহঁতৰ ফূৰ্তি চাওঁ একদম পুৰা মন্দিৰত আহিব পাই মাহু হাই দি দিয়া বলা কোনফালে যাব লাগিব এইফালে ন তো আমি এতিয়া এইফালে যাব লাগিব মই দেখাই আছো বেক কেমেৰা কৰি মন্দিৰটো ধুনীয়া কিন্তু ন তো গাইজ বহুত দিনৰ পৰা শুনি আছিলোঁ এইটো মন্দিৰৰ কথা মহাভৈৰৱ মন্দিৰ চ' আমি এতিয়া মহাভৈৰৱ মন্দিৰত উপস্থিত হৈছোঁ বাকী ইফালে ইহঁতে চাকি তাকি দি আছে সেইটো মই মন্দিৰটো আপোনালোকক দেখাই দিছোঁ গোটেইখিনি কেপচাৰ কৰিব পৰাই নাই মন্দিৰটোত বাকী ইয়া মামু অঁ মামু হাই দি দিয়া হাই এয়া ইহঁতে এতিয়া আমাৰ নামত চাকি দি আছে কেইটা চাকি আনিছা তোমালোকে আমাৰ কেইটা চাকি আনিছা আৰু সেইফালে আমাৰ ঘৰৰ মানুহ 5জন গতিকে 5টা চাকি আনিছে আৰু সেইফালে 3টা চাকি আনিছে আৰু বাকী এইফালে ঘূৰি আছে ইফালে চোৱা ओम नमः शिवाय संतय वरुणहरि विद्योत चित्तमंतमति परमेश्वर अपराम जपो सर्वदस्तु दिने ओम माइलम सर्वदस्तु दिने सो गाइस महाभैरव मन्दिर চাই ললো বাকি এইটো কি এইটো জিৰণি কৰা এইটো ৰেষ্ট লোৱা নে কি এইটো জিৰণি কক্ষ হয় কি ধুনীয়া ডিজাইনটো কি ধুনীয়া চাওক আপোনালোকে বাকি চাৰিও সাইডে ইয়া গেন্দে ফুলেদি চাৰিও সাইডে ডেকোৰেশন কৰি দিছে বাকি এইফালে ইহঁতে ফটো উঠাত ব্যস্ত ও মামু আমি ক'ত আহিছিলো আজি এতিয়া এইটো ক'ত নো কি মন্দিৰ
তো গাইজ এইটো ভিউটো কি ধুনীয়া লাগিছে ইয়াতে জিৰণি কক্ষ কিজানি এইটো জিৰাব পাৰি মানুহজনে মন্দিৰত অহাৰ পিছত আৰু বাকী এইফালে ইহঁতে পূৰা একদম ভিডিঅ' কৰা লাগিছে চাই দিয়া এইফালে চবে এবাৰ গোটেইটো নাহেই দেখাই নাপাওঁ So guys, মই ইয়াৰ ভিউটো বহুত ধুনীয়া পাইছো সো আপোনাক মই এটা 360 শট দেখাই আছো এতিয়া নেক্সট আপোনালোকে 360 শটটো চাব তো মই গোটেই ৰাউন্ড দেখাই দিম গোটেইখিনি So guys, আমি এতিয়া মহাভৈৰৱ মন্দিৰ চাই ললো এতিয়া আমি আৰু বেলেগ মন্দিৰ চাব যাম সো বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলো সো মহাভৈৰৱ মন্দিৰ আমি চালো বাকি তোমালোকৰ কেনেকুৱা লাগিলে বঢ়িয়া ঠিক আছে আমি এতিয়া আৰু বেলেগ মন্দিৰত যাওঁ বাকি দেখাই আছো ব্লগটো So guys, আমি মন্দিৰত খাওঁতা কৰি আহিলো এতিয়া ইয়াৰ পৰাই দাদাৰ পৰাই বস্তু লৈ গৈছিলো এতিয়া ইয়াতে পইচা পেমেন্ট কৰিম 80 টকা 80 আজিকালি মানুহ এটা কম দাদা ন তাতে মানুহ কম এতিয়া ন বেছি আহা নাই আপোনাৰ নামটো কি দাদা মোৰ নাম প্ৰদীপ কলিতা এটা অলপ কৈ দিও মই ইউটিউবৰ ভিডিঅ' বনাও তাৰ মানে আপোনাৰ কথাটো কৈ দিম এটা আহিছো আপোনাৰ নাম প্ৰদীপ কলিতা মই ইয়াত দোকান কৰ প্ৰায় 40-50 বছৰে হ'ল ঠিক আছে আপোনালোকে যদি কোনোবাই মহাভৈৰৱ মন্দিৰ আহে এই দাদাৰ দোকানত সোমাব পাৰে আৰু দাদাৰ দোকানৰ পৰা বস্তু যি লাগে লৈ ল'ব বাকি আমাৰ ইউটিউব চেনেলত চাই দাদাৰ কথাটো আপুনি গম পাব নামটো কৈ দিছে ধুনীয়াকৈ থ্যাংক ইউ দাদা ভালদৰে ক'ব So guys, আমি এতিয়া গাড়ীত উঠিলো আৰু এতিয়া আমি যাই আছো বেলেগ এটা মন্দিৰত আপোনাক ক'ত যাম দেখা হ'ব ব্লগটো চাই থাকিব কন্টিনিউ কৰি আৰু বাকি তোমালোকে গোটেইবিলাকে ভাল পাইছা নে ফুৰি কোৱা কেনেকুৱা লাগিছে বঢ়িয়া বাকি মামু ওলাই নাই মামু লুকাই আছে মামু হাই দিয়া চকলেট খাৱাত বিজি হাই দিয়া হাই চকলেট খাই আছো আমি গাইস এইটো ৰাস্তাই দি গলে আমি কি পাম মেন্টেল হস্পিটেল পাগলা ফাটেক য'ত আমি থৈ যাম হিমাশ্ৰী চালিও কাকতিক কাৰণ তাই অলপ কি খাইছিল তাই কি খাইছিলা তুমি কোৱা কি খাইছিলা চকলেট কিয় তো গাইজ মই এতিয়া মা ভৈৰৱী মন্দিৰ গৈ আছিলো আৰু বাটতে এই তেজপুৰ মেণ্টেল হস্পিটেলখন দেখা পালো সো এইখন চোৱাৰ বহুত হেঁপাহ আছিল ভিতৰত বোলে সোমাব নিদিয়ে সো ইয়াৰ পৰা আপোনালোকক গেটটো দেখাই দিছো তো এটা হেঁপাহ পুৰা হ'ল আৰু আহিম বুলি ভাবিছিলো চাম বুলি ভাবিছিলো তো চাই ললো তেজপুৰৰ পাগলা ফাটেক ইয়াতে কাৰোবাক থৈ যাব মন আছিল কিন্তু থৈ নাযাওঁ আৰু এইখন হ'ল ভৈৰৱী মন্দিৰৰ মেইন গেট তো আমি এইফালেদি সোমাই যাব লাগিব গেটখন বহুত ধুনীয়া দেখাত তো এইফালেদি সোমাই যাব লাগিব এইখন মেইন গেট হয় অলপ ওখ জেগা তো আমি এতিয়া ভিতৰত গৈ আছো মন্দিৰৰ পৰা সোমাই আহি এন্ট্ৰেন্সতে ইমান ধুনীয়া এয়া দোকান বস্তুৰ দোকান এয়া এইবিলাক কি ধুনীয়া পুৰা ৰঙা ন সব ৰঙা ড্ৰেছ পিন্ধি আহিলো হয় মই গম পালে তাকে তাই মিলছে ধুনীয়া জানে যে এনে কনফিডেন্সত হৈছে আৰু তাৰমানে মই উঠিব লাগিব নেকি তো গাইজ ইয়াতে আহি মোৰ বহুত বেছি ভাল লাগিছে এই লুকটো চাওক ভিউটো চাওক আপুনি কি ধুনীয়া ভিউ ইমান ধুনীয়া ৰাস্তা ইফালেদি আমি ওপৰ ফালে উঠি যাব লাগিব এতিয়া মা ভৈৰৱী মন্দিৰত আমি গৈ আছো তো ব্লগটো চাই থাকিব বহুত এক্সাইটমেণ্ট আহি আছে আৰু নেক্সট অহা ছিজন কেইটাত বাকি ইয়াতে আমি এতিয়া জোতা চেণ্ডেল খুলি থ'ব লাগিব খুলি এইফালে ইয়া দিয়া আছে চিষ্টেম ইয়াতে ভৰিয়াত ধুব লাগিব এইখিনি কথাত So guys, মই মন্দিৰৰ ভিতৰৰখিনি দেখাব নোৱাৰিম ইয়াতে সাইনবোৰ্ড মাৰা আছে মন্দিৰৰ ভিতৰত কেমেৰা আৰু ভিডিঅ' কৰা নিষেধ বুলি সো মই ইয়াৰে ক্লিপখিনি দি দিছোঁ আপোনালোকক বাকি ইয়াতে যিখিনি কৰিম আপোনালোকক সেইখিনি দেখাই আছোঁ বাকি মন্দিৰৰ ভিতৰত যাব নোৱাৰিম আমি
সো গাইজ আমি এতিয়া মা ভৈৰৱী মন্দিৰটো চালোঁ, চোৱাৰ পিছত এতিয়া ইফালে আছে ব্ৰহ্মপুত্ৰৰ বালিচৰ। সো আমি এতিয়া বালিচৰত গৈ আছোঁ, তো দেখাই আছোঁ আপোনালোককো চাই থাকিব ভিডিঅ'টো। আমি এতিয়া বালিচৰত গৈ আছোঁ। বালিচৰত যাব লাগিলে আপুনি প্ৰথমতে বহুত চিৰি বগাই যাব লাগিব। অঁ এই চিৰি উঠোতে পাম ফাটি যাবচোন ন, এই চিৰি উঠোতে পাম ফাটি যাবচোন ন। মা ভৈৰৱী মন্দিৰ আহিলে যদি আপুনি এই চিৰি দি নামি বালিচৰ নাচায় তেতিয়াহ'লে আপুনি বহুত ধুনীয়া ভিউ এটা মিছ কৰিব। গতিকে আমি যিমান চিৰি নামি আহিলেও আমি এই ভিউটো চাইহে যাম। অলপ দেখাই আছোঁ মই আমি কিমান দূৰ নামি আহিছোঁ, কিমান চিৰি নামি আহিছোঁ। সেয়া ওপৰত বহি আছে, নাহিলে আগতে এবাৰ আহিছে চ' আৰু এতিয়া নাহে বোলে। এই ওপৰত বহি আছে, আপোনালোকে দেখাই পোৱা নাই, মই জুম কৰি দেখাই আছোঁ ৰ'ব। সেইটো বহি আছে ওপৰত। তো আমি এতিয়া এইটো ভিউটো চাই লওঁ। তো চিৰি নামি আহি এইখন আমি এতিয়া পালোঁ টিঙৰ সাঁকো। বাঁহৰ সাঁকো শুনিছিলোঁ, এইটো টিঙৰ সাঁকো। টিঙৰ সাঁকোৱেদি যাব লাগিব। কিন্তু যেতিয়া আপুনি পাৰ হৈ যাব তাৰপিছত আপুনি যিটো ভিউ দেখা পাব সেই ভিউটো হৈ গ'ল এমেজিং ভিউ, এমেজিং অসম। তো গাইজ এয়া আমি এতিয়া আহি গ'লোঁ বালিচৰ। বাকী এয়া ব্ৰহ্মপুত্ৰৰ গোটেই ভিউ আৰু এইফালে কলীয়াভোমোৰা দলংখন আছে। মই বেক কেমেৰা কৰি জুম কৰি দেখাম আপোনালোকক। বাকী কেনেকুৱা লাগিছে তোমাৰ আহি? মোৰ ডাউনলোডে হোৱা নাই, ৰিল বনাব আহিছিলোঁ, মোৰ কপাল। এই ৰিল বনাব আহিছিল। বাকী ভিউটো কেনেকুৱা লাগিছে? নাৱত উঠিবা নেকি? ব'লা ব'লা নাৱত উঠো, ব'লা 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 ব'লা। মূৰাটো উঠাম নাৱত। জয় শ্ৰীৰাম। আজি আহিবা না তুমি, না কালি আহিবা? পৰা পৰা পঢ়লি মজা হ'ব ভিডিঅ'টো। পৰা পৰা হাঁহিছা, তাইৰ পায়ে পৰিব তাৰ হাঁহিছা। চব মাছ মৰা নাও হয় এইবিলাক চব। এয়া ৰাতি এইবিলাক মাছ মাৰিব। এতিয়া মাছ মাৰিব যাব, সেইকাৰণে এই নাৱত গৈছে। জোতা চুট পিন্ধি এতিয়া মাছ মাৰিব যাব। এই চাবা দাবি যাবা এইখিনি, নাহিবা, নালাগে নালাগে। গ'ল গ'ল দাবি গ'ল, দাবি গ'ল, গ'ল 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 গ'ল। জাল নেকি? মাছ মাৰা জাল। ছাগলীকেইটা যাব নেকি আমাৰ লগত? ছাগলী আমি যাওঁ দেই, ভাল লাগিল দে জেগাটো চাই। অ' ছাগলী হাই। অ' ছাগলী তুমি নোযোৱা? যাবা যাবা। এই যাম বুলি নাযায় নাযায়, মাথা ঘূৰাই দিছে। বহুত ওপৰ নেকি? বহুত ওপৰ। নামোতে ঘপা ঘপ নামিছিলে, এই চাওক এতিয়া পাম ফাটি গৈছে উঠোতে। আহে বোলে তলত চাব আহে, বালিচৰ চাব আহে। আৰু চাবা আৰু চাবা বালিচৰ আৰু চাবা। ব'লা আৰু একবাৰ ব'লা ব'লা, আৰু দেখাই আনো এবাৰ, নাৱত উঠাই আনো ব'লা। ফাইনেলি গৈ পালা দে ন? না আৰু আছেই? এইডাল গছডাল চাওক গাইজ কেনেকুৱা, কিমান পখা মেলিছে, বাপৰে বাপ কি মজা ষ্টাইলৰ। চ' গাইজ আমি ফাইনেলি মা ভৈৰৱী মন্দিৰ চাই বালিচৰ চাই এতিয়া ঘৰত যাম। আৰু ক'তো নাযাওঁ, কিজানি ভাগৰ লাগি গ'ল। চ' আমি গাইজ এতিয়া ইয়াতে লক্ষীৰ ফটো কিনিম। মা ভৈৰৱী মন্দিৰ অহাৰ চিন এয়া। গাইজ এয়া গাড়ী লৈ ওপৰত গুচি আহিলোঁ। এয়া আমি এতিয়া আহিছোঁ ক'ত, এইটো নামটো কি তোমালোকে কৈ দিয়া, মই বাৰে বাৰে কৈ থাকিম নেকি? বামুণী পাহাৰ আহিছোঁ। চ' এতিয়া চাওঁ কি কি দেখা পাওঁ, দেখাব পাৰোঁ আপোনালোকক, আৰু আমি নিজেও চাব পাৰোঁ। এই চাওক গাইজ সিহঁতে মোক ভিডিঅ' কৰিব নিদিয়ে, খালি ফটো ফটো ফটো, খালি ফটো উঠাৰ গ্ৰুপ, খালি ভিডিঅ' কৰিব মোক দিয়া নাই। কিন্তু এইফালেও চাই হাই দি দিয়া এটা। এইটো আৰু কেনে হাই, এইফালে নোচোৱাকে হাই। তো গাইজ আজি আমি ক'ত ক'ত গ'লো? মহা ভৈৰৱী মন্দিৰ। মই গাইজ নেকি? মহা ভৈৰৱী মন্দিৰ গাইজক খুঁজছি, মই কৈছো। আমি গ'লো মা ভৈৰৱী মন্দিৰ, তাৰপিছত মহাভৈৰৱ মন্দিৰ, তাৰপিছত কি পাহাৰ? বামুণী পাহাৰ, আৰু বালিচৰ। বালিচৰ কোনটো মন্দিৰত থাকিল? মা ভৈৰৱী মন্দিৰ। মজা লাগিল যায়। তাৰপিছত আৰু কিবা আমি পাহৰিছিলো যে, ক'ব কি পাহৰিছিলো? মাইথান বুলি। মাইথান বুলি কয়, মা ভৈৰৱীক মাইথান বুলিও কয়। আৰু তাতে ভোগ দিয়ে, কিন্তু আমি আজি ভোগ খাব নাপালো। আৰু বাকী আজিৰ ব্লগটোত এইখিনিয়ে দেখালোঁ আমি। নেক্সট ব্লগত লগ পাম। তেতিয়ালৈকে যদিহে আমাৰ ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো
চেনেলটো কি কৰিব কৈ দিব আৰু এই কৈছে নহয় বুজি পাইছে এইটো কৰি দিব আৰু সারপ্রাইজ তেতিয়াহ'লে নেক্সট ব্লগ এটাত লগ পাম টিল দেন বাই বৌ অলপ ওলাই দে বৌ ওলাই দে বাই আমি ঘৰো পাই গ'লো বাই বাই